हेलो गाइस मोर अन्य এটা ভিডিওলৈ সকলোকে স্বাগতম জনালো। তো এতিয়া আহি পাই গলো এই ৰঙাজান টাউন পোৱা নাই আৰু তোমাৰ তিনিআলি পোৱা নাই পাম আৰু আহি আছো থৰা মোক পাৰ হৈ আহিছো। তো লুকে আহিছো বৰপথাৰত আৰু যাম এনআৰএলত খালি গৈ যামগে ঘৰলৈ। অহা কাইলৈ দেওবাৰ কিন্তু শান্তি নাই। অহা কাইলৈ মোৰ গাড়ী গোটেই হবগ্ৰিচিং হ'ব, আগতে চকা খুলিব লাগিব। এনে গাড়ীখন চলাই থকা অৱস্থাতে ইমান গৰম, তাতে আকৌ কাইলৈ গোটেইখিনি চকা খুলিব লাগিব হবগ্ৰিচিং। কাইলৈ ভাবক মোৰ গতিটো কি হ'ব। না হেণ্ডিমেন আছে না কোনোবা আছে, অকলে চকা খুলিব লাগিব। 10টা চকা অকলে খুলিব লাগিব, অকলে লগাব লাগিব। কাইলৈতো অলপ জনা চাটিব বুলি ক'ব লাগিব আৰু নাজানো আৰু কাইলৈ কি হ'ব আপোনালোকক ধুনীয়াকৈ দেখাম। এতিয়া আহি আছোঁ বৰপথাৰৰ পৰা, এনআৰএল খালীকৈ ধুনীয়াকৈ ঘৰলৈ যাম। এতিয়া এয়া দেখিছেনে কিমান ধুনীয়া হৈ আছে বতৰটোহে ধুনীয়া হৈ আছে, কিন্তু গৰমটো আকৌ ধুনীয়া দি আছে। নক'ব গৰমৰ কথা। মোৰ এই হাত দেখিলেই গম পাইছে চাগে, গোটেই হাত চাত ঘামি আছে, গোটেই হাত ভৰি মুখ চুখ একদম অৱস্থা নাই। মইতো আপোনালোকক আগতেও কৈছোঁ যে মোৰ গাড়ীখনত এচি চেচি একো নাই, এই গৰমত অলপ প্ৰব্লেম হয়। এইখন দেখিছেনে পাংখা, এয়া এখন আৰু সেয়া এখন তাত দুখন আছে, কিন্তু দুইখনেই কাম নাই। একদম গৰম বতাহে আহে, ঠাণ্ডা বতাহ বুলি হ'লে একো নাই। আৰু চলাই দিলে চাউণ্ড বেছি। আপোনাক অকণমান চলাই দেখাম বাৰু। সেই যে স্পীড বহুত ঘূৰে, কিন্তু ঠাণ্ডা বতাহ নাহে, গৰম বতাহে আহে। সেইটো কাৰণে ফেন অফ কৰি থৈ দিছোঁ। চ' এতিয়া গৈ থাকোঁ এনআৰএল, ধুনীয়াকৈ আপোনালোকক লগ পাম, ধুনীয়াকৈ ভিডিঅ' চাব, মৰম দিব। গাইছ কিবা নিজকে কিবা দেখি মিয়াপলি লিখিয়াহে লাগি আছে গৰমতে দিছেনে। এনআৰএলৰ গেটত আছোঁ, এইখন হৈ গ'ল মোৰ গাড়ী। মাল খালী কৰি আহি গ'লোঁ। এইখন আছে এনআৰএল। এই ডাম্পাৰখন যে বুটানীৰ ভিতৰত সোমাই যাব লাগিব। এইখন হৈ গ'ল মোৰ বসন্তী। এতিয়া ইয়াৰ পৰা ওলাই যাম আৰু গৰমত থাকিব নোৱাৰি। এতিয়া হাত ভৰি ধুই আহিলোগৈ, দেখিছেনে চব পানী লাগি আছে মুখে চুখে গোটেই। ইমানেই গৰম এনআৰএলৰ ভিতৰত, ইমানেই গৰম আপোনাক কি ক'ম, আল্টিমেট গৰম দিছে। এতিয়া ইয়াৰ পৰা ধুনীয়াকৈ ওলাই যাওঁ, যিমান স্লিপ আছে চব নুমলীগড় অফিচত দি মেলি আৰু যাওঁগৈ ঘৰলৈ। অহা কাইলৈ এই চকাটো দেখিছে, এইটো বাকী এইকেইটা চকা আৰু সেইটো চাইডত তেনেকৈ গোটেই চব চকা খোলা হ'ব আৰু হবগ্ৰিচিং হ'ব। চ' এতিয়া ঘৰ গৈ থাকোঁ। গাড়ীখন ঘৰলৈ নিব নোৱাৰি কাৰণে ঘৰৰ ওচৰত তিনিআলিতে থৈ গৈছোঁ। বৰষুণৰ বতৰ, গাড়ীখন ঘৰ নিলে হয়তো ফচিব পাৰে, সেইকাৰণে ইয়াতে থৈ আহিলোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং। চ' আজি হৈ গ'ল নেক্সট ডে। যোৱাকালি এনআৰএলৰ পৰা খালী কৰি ডাইৰেক্ট ঘৰ পাই গ'লোঁ। এইটো হৈ গ'ল গাঁৱৰ মাথাউৰিটো। ত' এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া ৰাতিপুৱা 8টা বাজিছে। এইপিনে মাথাউৰিটো কিমান গোটেই বাঁহ চাহ, গোটেই গছ গছনি। তো আজি মোৰ গাড়ীৰ হবগ্ৰিচিং আছে, গোটেই গাড়ীৰ চকা খুলিব লাগিব। যোৱাকালিও আপোনালোকক মই কৈছিলোঁ। তো আজি অকণমান মই আপোনালোকক দেখাম। হবগ্ৰিচিঙৰ ভিডিঅ' এটা আজি আপোনালোকৰ মাজলৈ আহি আছে। চ' গোটেই চকা খুলিব লাগিব। কিন্তু আজি বতৰটো বহুত ধুনীয়া কৰি আছে, ৰ'দ চ'দ একো নাই বৰ্তমানলৈকে। কিন্তু পাছত যদি ৰ'দ আহে নাজানো, কিন্তু এতিয়া বৰ্তমান ৰ'দ চ'দ নাই, বতৰটো ইমানেই ধুনীয়া হৈছে, একদম গৰম চৰমো নাই, একো নাই। চ' এনেকৈ যদি থাকে দিনটো কাম কৰি ধুনীয়া লাগিব। যদিহে ৰ'দ দিয়েতো আৰু কি গতি হয় জানেই। ৰ'দ দিলে আগতে দেখিছে, ৰ'দ দিলে মোৰ কি গতি হৈ থাকে। বাকী সেইটোৱে আৰু ধুনীয়াকৈ গেৰেজলৈ গৈ লওঁ, ধুনীয়াকৈ চকা টকা খুলিম, তাৰপিছত আপোনালোকক ধুনীয়াকৈ লগ পাম আৰু ধুনীয়াকৈ দেখাম। জীৱনটো কিবা কচু পাতৰ পানীৰ দৰে হৈ গ'ল, একদম কোনোফালে শান্তি নাই, খালি দুখেই অকল দুখেই। আছোঁ গেৰেজত, আপোনালোকক কৈ আছোঁ গেৰেজত আছোঁ বুলি। হবগ্ৰিচিং কৰিবৰ কাৰণে এই ইয়াত দেখিছেনে ব্ৰেক চো লগাই থকা হৈছে। মালিক মিস্ত্ৰী যোগালী চব লাগি আছে। মই গাড়ীতে অকণমান বহি আছোঁ, গাটো একেবাৰে ভাল লাগি থকা নাই। অকণমান এনে শুই দিওঁ বুলি আহিলোঁ। এনে চাহ আনিছে, অকণমান চাহ খাম। এতিয়া হবগ্ৰিচিঙৰ কৰিবৰ কাৰণেতো এটা চাইড গোটেই চকা খুলি যাব, মই দেখাম বাৰু। এটা চাইড চকা খুলি থৈছোঁ, কিন্তু তাৰ পাছতো আকৌ পাতিৰ গুটকা ছিঙি গ'ল, দুটা ছিঙি আছে। আকৌ পাতি খুলিব লাগিব, আকৌ এটা এক্সট্ৰা কাম বাঢ়িলে। আজি বহুত দেৰি হ'ব, কিমান দেৰি হয় ময়ো নাজানো। মুঠৰ বহুত দেৰি হ'ব আজি কাম কৰি হওঁতে। কি হ'ব কি নহ'ব নাজানো। এতিয়া ব্ৰেকটো লগাই আছে, হবছবোৰ লগাব পাৰোঁ, গোটেই গিৰ চিজ লগাই থৈ দিছে। ধুনীয়াকৈ আপোনালোক দেখাম, চাব গাড়ীখনৰ কি বেমাৰ হৈছে, কি হোৱা নাই, একো গম পোৱা নাই দেই। এইখনে গাড়ী চাওক, হেণ্ডিমেন চাইডে এনেকুৱা গতি হৈ আছে। এইটো হেণ্ডিমেন চাইড আৰু ড্ৰাইভাৰ চাইড খুলিবলৈ আছে। মানে দুইযোৰ চকা খুলি দিয়া হ'ল, সেয়া এযোৰ চকা আৰু এয়া এযোৰ চকা। এই হবছত এয়া গিৰ চিজ লগাই থৈছে। এইবিলাক চব গিজ লগালে, এতিয়া ফিটিং কৰিলেই হ'ল আৰু যিটো গুটকা ভাঙিছিলে কৈছিলোঁ যে, এই গুটকাটো
খুলিব। এইটো খুলিবৰ কাৰণে এইবিলাক ইয়াত নট বল্টটো আছে, চব মাটি লাগি লেতেৰা হৈ আছে কাৰণে তোমালোকে ধৰিব পৰা নাই। আৰু এইটো খুলিব লাগিব, খুলি এইটো উলিয়াব। এইটো ঠাইত বেলেগ এটা নতুন বাৰু, এইটো ইয়াত গুৰিত ছিঙি গৈছে, এইটো বেয়া হৈ গৈছে। আৰু এইটো চাইড এনেকুৱা হৈ আছে। আৰু এইটো চাইডে হোৱাৰ পিছত আকৌ সেইটো ৰাইট চাইডে যাব, মানে ড্ৰাইভাৰ চাইডে, তাৰপৰা আগ চকা খুলিব। এইটো কাম আছে, বহুত দেৰি হ'ব আজি, বহুত দেৰি ক'লোঁ ন আপোনালোকক। চ' এনেকুৱাই হ'ব আৰু দিনটো। হ'ব আপোনালোকক আহি পাই গ'লোঁ আকৌ গেৰেজৰ ভিতৰত। এইকেইটা যে দেখিছে ব্ৰেক শ্বু, এইকেইটা মোৰ পুৰণাকেইটা, আৰু এইকেইটা নতুনকেইটা চাওক, নতুন ব্ৰেক শ্বু লগোৱা হ'ব গাড়ীখনত। আৰু যিমান চকা আছে গোটেই চকাতে নতুন ব্ৰেক শ্বু লগোৱা হ'ব। আৰু ব্ৰেকৰ অলপ প্ৰব্লেম দি আছে, বাকী হব গিজিংটো হ'বই। তাৰ উপৰি কি বুলি কয়, গুটকাও ছিঙিলে, গুটকাও লগোৱা হ'ব। আৰু তেনেকৈ সৰু সৰু দুটা কাম যিহেতু সদায় কৰা নহয়, আৰু একেবাৰতে কৰিব লাগিব, সেয়া আজি অলপ দেৰি হ'ব। মিস্ত্ৰীকেইটা চব তাত লাগি আছে, গৰমৰ ৰ'দটো নাই কিন্তু গৰম বহুত। এইখনৰ তলত আহি বহি আছে। অকস্মাতে বৰষুণ আহি চব খেলি মেলি লগাই দিলে। এয়া দেখিছেনে, গোটেই পানী জাক এইবিলাক চব পানী জমা হৈ গ'ল, বৰষুণ আহি গ'ল, অকস্মাতে আহি গ'ল বৰষুণ। এতিয়া এই ৰাইট চাইড খুলি দিলে। এই গুটকাকেইটা যে দেখিছে, যে এইকেইটাও সলনি হ'ব। অথনি লেফ্ট চাইডে কৰি আছিলে, সেইটো চাইডে কাম কৰিছিলে, সেইটো চাইড হৈ গ'ল ক্লিয়াৰ। এতিয়া দেখিছে তো কিমান লেতেৰা হৈ গ'ল, গিজ বহুত বেয়া হৈ গ'ল, হব গিজিং এইটোকে কয়। দুটা চকা হৈ গ'ল সেইফালে, দুটা চকা এতিয়া আছে, আৰু আগৰ চকাটো আছে, আগৰ চকাকেইটা। বৰষুণ পৰি আছে দেখিছেনে, বৰষুণে চব চেচ কৰি পেলালে। কেতিয়াবা ভাবোঁ কিনো বালৰ কাম এটা শিকিলোঁ, দিন নাই ৰাতি নাই, একো মানে শান্তি নাই। দিনতো শান্তি নাই, ৰাতিও শান্তি নাই। এতিয়া 10টা বাজিলে, ৰাতিপুৱাই ওলাই গৈছিলোঁ, আপোনালোকক দেখাই আছিলোঁ যে হব গিজিং কৰিব যাম, ৰাতিপুৱাই গৈছিলোঁ, কিন্তু এই 10টা বজাতে হৈছে, এতিয়াও হোৱাকৈ নাই। চাবজিত আছে চকা টাইট দিবৰ কাৰণে, এইফালে মাত শুনিছে চাগে, চকা টাইট দি আছে। এই চকাৰ নট বল্টবোৰ এইবোৰ দেখিছে যে, এইবোৰ গোটেই টাইট দিব লাগিব মেচিনেদি, কাৰণ এইবোৰ এই হাতেৰে টাইট দিবলৈ মোৰ ক্ষমতা শক্তি একেবাৰে নাই। ৰাতিপুৱাৰ পৰা ৰাতি 10টা বজালৈকে অকল এই খোলা মেলা এইবোৰেই কৰি থাকিলোঁ, গোটেই দিনটো তেনেকৈ পাৰ হৈ গ'ল। দিনটো ভাত পানী নাই। কিমান কষ্ট মানুহবোৰে ভাবে গাড়ী চলালে বহুত সুখ, বহুত সুখ, কিন্তু চলোৱাহে গম পায় ইয়াৰ যন্ত্ৰণা কিমানে, চলোৱাজনেহে গম পায়। চ' আপোনালোকেতো দেখিলেই, গোটেই চকা বলটো টাইট কৰি দিয়া হ'ল। মই আগৰ চকাকেইটা তাতে এনেই অকণমান টাইট কৰি লৈছিলোঁ, ইয়াত এতিয়া ভালকৈ মেচিনে টাইট কৰি ল'লোঁ। আপোনালোকক দেখাবলগীয়া বহুত বস্তুৱে আছিলে আজি গাড়ীখনত, কিন্তু মন চনবোৰ একেবাৰে ভাল নহয়। কিবা এটা বেলেগ এটা টেনশ্যন হৈ আছে, একো মানে সেইকাৰণে ভিডিঅ' চিডিঅ' কৰিবলৈ মন নগ'ল। আৰু যিখিনি কৰিলোঁ, যিখিনি আপোনালোকে চাইছে, তাতে আপোনালোকে মৰম দিব। গাড়ীখনৰ কি কাম কৰা হ'ল আপোনালোকক কৈ আছোঁ। 1 নম্বৰতে হ'ল গোটেই গাড়ীখন হব গিজিং হ'ল, গোটেই চকা খোলা হ'ল, হব গিজিং হ'ল। 2 নম্বৰতে পাতিৰ গুটকা লগোৱা হ'ল। 3 নম্বৰত ব্ৰেকৰ কাম কৰা হ'ল। সিমানখিনি কাম কৰা হৈছে। বাকী এতিয়া গাড়ীখনৰ একো প্ৰব্লেম নাই, এনেওতো আগৰ পৰা একো ইঞ্জিনৰ প্ৰব্লেম নাইয়ে বাৰু। বাকী যিখিনি এতিয়া সৰু সুৰা প্ৰব্লেম আছিলে সেইখিনিও আজি ভালকৈ ল'লোঁ। এতিয়া তেনেকুৱা আৰু একো প্ৰব্লেমেই নাই। বৰষুণ এতিয়া অলপ পৰি আছে, ঘৰলৈ যাবলৈও চিন্তা হৈ আছে, কাৰণ গাড়ীখনো থ'ব লাগিব বেলেগত, ঘৰলৈও খোজকাঢ়ি যাব লাগিব, যিহেতু ৰাতিও হ'ল, 10টা বাজি গ'ল। কি কৰোঁ তাকে ভাবি আছোঁ। ভাইটি এটাক ফোন মাৰিছিলোঁ, আহিম বুলি কৈছে, হ'লেও এতিয়া যিমানে যি হ'লেও বৰষুণত তিতি আহিবলৈ সি অলপ বেয়া পাব। কিন্তু এতিয়া নাহোঁ বুলিও কোৱা নাই, বেচেৰাটো আহিম বুলিয়ে কৈছে, কিন্তু মই নিজেহে মানে অলপ আফচোচ কৰি আছোঁ, কাৰণ বৰষুণত তিতিলে এনেই বেমাৰ আজাৰ হ'ব। বহুত চিন্তা কৰি পেলাই মানে ৰখি আছোঁ ইয়াতে, এতিয়া চকা টকা টাইট কৰি। কি কৰোঁ অলপ ভাবি চিন্তি চাই আৰু কি কৰোঁ একো গম পোৱা নাই। বাকী দিনৰ দিনটো তেনেকৈ পাৰ হ'ল আৰু টেনশ্যন কৰিয়ে। বাকী ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বাই বাই।